Hi guys, মই হলো নৱজ্যোতি আৰু আপোনালোকে চাই আছে স্মাৰ্ট আছাম ইউটিউব চেনেল। আপোনালোকৰ সকলোৰে নিশ্চয় ফেচবুক একাউণ্ট আছে আৰু আপোনালোকে ফেচবুক ইউজ কৰে। কিন্তু আপোনালোকৰ ফেচবুক একাউণ্টটো সুৰক্ষিত হয় নে নহয় সেইটো আপুনি নিশ্চয় ভালদৰে নাজানে। আৰু আজি মই আপোনালোকক ফেচবুকৰ কিছুমান এনেকুৱা সেটিংছৰ কথা ক'ম, যাৰ দ্বাৰা আপোনালোকে আপোনাৰ ফেচবুক একাউণ্টটো সুৰক্ষিত হয় নে নহয় সেইটো জানিব পাৰিব আৰু আপোনাৰ ফেচবুক একাউণ্টটো সুৰক্ষিত কৰি ৰাখিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তাৰ আগতে এটা লাইক কৰি দিব। লেটছ বিগিন। ফাৰ্ষ্ট সেটিংটো হৈছে আপোনালোকে ফেচবুকত গৈ কিনে আপুনি সেটিংছত গৈ কিনে আপুনি এতিয়ালৈকে আপোনাৰ ফেচবুক একাউণ্টটো ক'ত লগইন কৰিছে বা যদি আপোনাৰ কোনোবাই আপোনাৰ ফেচবুক একাউণ্টটো ক'ৰবাত লগইন কৰিছে সেইটো আপুনি দেখা পাব। আৰু তাৰ বাবে আপোনালোকে আপোনাৰ ফেচবুক অন কৰাৰ পিছত ইয়াত ওপৰত তিনিটা ডট ক্লিক কৰিব। কৰাৰ পিছত আপুনি ইয়াত তলত আহিব, আহি ইয়াত এটা অপশ্যন থাকিব, এইটো হৈছে একাউণ্ট সেটিংছ। তাত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ ইয়াত বহুত অপশ্যন আহিব, তাত আপোনাৰ চিকিউৰিটি এণ্ড লগইনত ক্লিক কৰিব। চিকিউৰিটি এণ্ড লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখিছে ৱেৰ ইউ আৰ লগড ইন, এই অপশ্যনটো দেখিছে। ইয়াত আপোনালোকে দেখা পাব যে ক'ত আপোনাৰ ফেচবুক একাউণ্টটো লগইন হৈছে, কিমান টাইমত আৰু এতিয়া ইয়াত চিমৰ ক্লিক কৰি আপুনি সকলো চাব পাৰে ক'ত লগ হৈছিল। আৰু ইয়াত আপোনাক দেখাব যে এতিয়া ক'ত আপোনাৰ ফেচবুক একাউণ্টটো এক্টিভ হৈছে। ইয়াত দেখিছে এতিয়া মোৰ এই চেমচাং স্মাৰ্টফোনটোত মোৰ একাউণ্টটো লগইন এক্টিভ না গৈ আছে। আৰু যদি আপুনি বিচাৰে আপোনাৰ এই লগইন হৈ থকা একাউণ্টসমূহ আপোনাৰ লগ আউট কৰিব পাৰে, ইয়াত দেখিছে লগ আউট অফ অল ছেছনছ। ইয়াত ক্লিক কৰিলে আপোনাৰ সকলো আপোনাৰ য'ত লগইন হৈছিল আপোনাৰ একাউণ্টটো তাৰ পৰা লগ আউট হৈ যাব। আৰু নেক্সট ছেটিংটো হৈছে আপোনালোকে আপোনাৰ ফেচবুক একাউণ্টটো যদি আপোনাৰ ক'ৰবাত লগইন হয় তাৰ আপোনাৰ নটিফিকেশ্যন পাব, অৰ্থাৎ ক'ত লগইন হৈছে সেইটো আপোনাক ফেচবুকেই জনাই দিব। কেতিয়াবা কি হ'ব পাৰে, আপোনাৰ ফেচবুক একাউণ্টৰ পাছৱৰ্ড কোনোবাই জানিব পাৰে, তেতিয়া আপোনাৰ ফেচবুক একাউণ্টটো সেইজন মানুহে আপোনাৰ এক্সেছ কৰিব পাৰে। বা আপোনাৰ হেকাৰেও আপোনাৰ যদি আপোনাৰ ফেচবুক একাউণ্টটো ক'ৰবাত লগইন কৰে তেতিয়া আপোনাৰ ক'ত লগইন হৈছে সকলো কথা আপোনাক ফেচবুকে জনাই দিব। আৰু তাৰ বাবে আপোনাৰ ফেচবুকটো অন কৰাৰ পিছত ইয়াত ওপৰত তিনিটা ডট ক্লিক কৰিব। কৰাৰ পিছত আপুনি আকৌ একাউণ্ট ছেটিংছত যাব। একাউণ্ট ছেটিংছত গৈ আপুনি আকৌ চিকিউৰিটি এণ্ড লগইনত যাব। আৰু লগইনত গৈ কিনে আপুনি ইয়াত আৰু এতিয়া আপুনি তলত আহিব। তলত আহি আপুনি এটা অপশ্যন দেখিছে গেট এলাৰ্টছ এবাউট আনৰিকগনাইজ লগইনছ। ইয়াত আপোনাৰ এইটো অফ হৈ থাকিব, এইটো আপুনি অন কৰি দিব। আৰু ইয়াত আপুনি দেখিছে ইয়াত নটিফিকেশ্যন, মেছেঞ্জাৰ, ইমেইল তিনিটা অপশ্যন আছে। আপুনি তিনিটা অন কৰি থৈ দিব। আপুনি য'ত আপোনাৰ লগইনৰ এলাৰ্ট পাব বিচাৰে, অৰ্থাৎ ক'ৰবাত যদি আপোনাৰ স্মাৰ্টফোনটো লগইন হয় তেতিয়া আপোনাৰ ইয়াত আহি যাব যে কোনটো মোবাইলৰ পৰা লগইন হৈছে আৰু ক'ত লগইন হৈছে আৰু কিমান টাইমত লগইন হৈছে। আৰু ইয়াত অফ হৈ থাকিব, এইটো আপুনি অন কৰিব লাগিব। অন কৰিবলৈ আপুনি ইয়াত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত আপোনাৰ গেট নটিফিকেশ্যনত ইয়াত টিক মাৰ্ক কৰিব। কৰাৰ পিছত ছেভ কৰি দিব। আৰু নেক্সট ছেটিংটো হৈছে আপোনাৰ ফেচবুকত ছেটিংছত এটা অপশ্যন থাকে, সেইটো হৈছে ইউজ টু ফেক্টৰ অথেণ্টিকেশ্যন। অৰ্থাৎ এই অপশ্যনটোৰ দ্বাৰা কি হয়, আপোনাৰ যেতিয়া আপোনাৰ ফেচবুক একাউণ্টটো কোনোবাই আপোনাৰ লগইন কৰিব চেষ্টা কৰিব, তেতিয়া আপোনাৰ যিটো মোবাইল নম্বৰৰ দ্বাৰা আপুনি ফেচবুকটো খুলিছে বা ইমেইলৰ দ্বাৰা ফেচবুকটো খুলিছে তাত এটা OTP যাব। আৰু যেতিয়ালৈকে আপুনি সেই OTPটো আপুনি নিদিয়ে তেতিয়ালৈকে আপোনাৰ ফেচবুক একাউণ্টটো কোনো খুলিব নোৱাৰিব। আৰু তাৰ বাবে আপোনালোকে আকৌ ইয়াত তিনিটা ডট ক্লিক কৰিব। কৰাৰ পিছত আপুনি ইয়াত একাউণ্ট ছেটিংছত যাব লাগিব। আৰু কৰাৰ পিছত আপুনি ইয়াত একাউণ্ট ছেটিংছত আহিব লাগিব। একাউণ্ট ছেটিংছত গৈ আপুনি ইয়াত চিকিউৰিটি এণ্ড লগইনত ক্লিক কৰিব। কৰাৰ পিছত আপুনি ইয়াত আকৌ এটা অপশ্যন দেখিব, সেইটো হৈছে আপোনাৰ ইউজ টু ফেক্টৰ অথেণ্টিকেশ্যন। ইয়াত আপুনি ক্লিক কৰিব, এইটো আপোনাৰ অফ হৈ থাকিব, সেইটো আপুনি অন কৰি দিব লাগিব। আৰু ইয়াত আপুনি দেখিছে গেট ষ্টাৰ্টেডত ক্লিক কৰিব। গেট ষ্টাৰ্টেড ক্লিক কৰাৰ পিছত আপোনাক ইয়াত আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো দিব লাগিব। আৰু আপুনি ইয়াত ফেচবুকৰ পাছৱৰ্ডটো দি দিব। আৰু পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি ইয়াত কণ্টিনিউত ক্লিক কৰিব। আৰু তাৰপিছত আপুনি ইয়াত টেক্সট মেছেজ ইয়াত দেখিছে এইটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ যিটো নম্বৰে আপোনাৰ ফেচবুকত দিয়া আছে সেই নম্বৰটোত আপোনাৰ এটা কনফাৰ্ম কোড যাব, সেইটো আপুনি ইয়াত দি দিব। আৰু কোডটো দিয়াৰ পিছত আপুনি ইয়াত নেক্সটত ক্লিক কৰিব। আৰু তাৰপিছত আপুনি ইয়াত ফিনিছত ক্লিক কৰিব। আৰু এতিয়া আপোনাৰ টু ফেক্টৰ অথেণ্টিকেশ্যন অন হৈ গৈছে। আৰু এতিয়া যেতিয়া আপোনাৰ ফেচবুক একাউণ্টটো কোনোবাই বেলেগ স্মাৰ্টফোনত লগইন কৰিব চাব তেতিয়া আপোনাৰ এই নম্বৰটোত যিটো নম্বৰ আপোনাৰ ফেচবুকত দিয়া আছিল তাত আপোনাৰ মেছেজ এটা যাব, য'ত আপোনাৰ এটা OTP চেণ্ড হ'ব। সেইটো আপুনি দিয়াৰ পিছতহে আপোনাৰ ফেচবুক একাউণ্টটো লগইন কৰিব পাৰিব। আৰু নেক্সট ছেটিংটো হৈছে আপোনাৰ ফেচবুক একাউণ্টটো কেতিয়াবা হেক হ'ব পাৰে বা আপোনাৰ ফেচবুক একাউণ্টটো কোনোবাই আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰি দিব পাৰে। আৰু যদি আপোনাৰ লগতো তেনেকুৱা হয় তেতিয়া আপুনি এটা অপশ্যন থাকে ফেচবুকৰ ছেটিংছত, সেইটো যদি অন কৰি থৈ দিয়ে তেতিয়াহ'লে আপুনি আপোনাৰ ফ্ৰেণ্ড লিষ্টৰ যিকোনো ফ্ৰেণ্ডক যাক আপুনি ভালদৰে চিনি পায় সেই ফ্ৰেণ্ডজনক আপুনি পাৰ্মিশ্যন দিব পাৰে যাতে আপোনাৰ ফেচবুক একাউণ্টটো এক্সেছ কৰিব পাৰে। আৰু তাৰ বাবে আপোনালোকে ইয়াত ওপৰত তিনিটা ডট ক্লিক কৰিব। কৰাৰ পিছত আকৌ একাউণ্ট ছেটিংছত যাব। একাউণ্ট ছেটিংছত গৈ চিকিউৰিটি এণ্ড লগইনত যাব। লগইনত গৈ আপুনি ইয়াত এটা অপশ্যন দেখিব, সেইটো হৈছে আপোনাৰ
choose 3 to 5 friends to contact if you get locked out. ইয়াত আপুনি ইয়াত অফ হৈ থাকিব, সেইটো আপুনি অন কৰিব লাগিব। আৰু এতিয়া আপুনি তলত ইয়াত দেখিছে চুজ ট্ৰাষ্টেড কণ্টেক্টছ, ইয়াত ক্লিক কৰিব আৰু আপুনি ইয়াত আপোনাৰ 3জন বা 4জন ফ্ৰেণ্ড এড কৰিব লাগিব। এজন ফ্ৰেণ্ড এড কৰিলে আপোনাৰ নহ'ব। চ' মোৰ এতিয়া নহয়, আপুনি ইয়াত এড কৰিব কেনেকৈ, আপুনি ইয়াত চাৰ্চ কৰি আপুনি বিচাৰিব পাৰে। আপোনাৰ ফ্ৰেণ্ড লিষ্টতো বহুত ফ্ৰেণ্ড থাকিব, তাৰে মাজৰ পৰা আপুনি বিচাৰিব যাক আপুনি ইয়াত এড কৰিব বিচাৰে। তাৰপিছত আপুনি ইয়াত এনেদৰে চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত ডাউনত ক্লিক কৰিব। আৰু ডাউনত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো নহয় বাৰু, আপোনাৰে হ'ব। তাৰপিছত আপুনি ইয়াত ডাউনত ক্লিক কৰিব তলত, তাৰপিছত আপোনাৰ ইয়াত অন হৈ যাব সেইটো। আৰু নেক্সট ছেটিংটো হৈছে আপোনাৰ এইটো আপোনাৰ ফেচবুক ছেটিংছত অনে হৈ থাকে, এইটো হৈছে আপোনাৰ ছেভ ব্ৰাউজিং। অৰ্থাৎ কিয় আপুনি কিছুমান এনেকুৱা কেতিয়াবা ফেচবুকত ৱেবছাইট পায় বা লিংক পায় য'ত আপোনালোকে ক্লিক কৰি সেই ৱেবছাইটটোত যায়, কিন্তু আপোনাৰ এনেকুৱা বহুত ৱেবছাইট থাকে যিটো আপোনাৰ কাৰণে ডেঞ্জাৰ হ'ব পাৰে। আৰু ফেচবুকত এনেকুৱা ৱেবছাইট আহিলে সেইটো আপোনাৰ ফেচবুকে আপোনাৰ যদি আপোনাৰ ছেভ ব্ৰাউজিং অপশ্যনটো অন হৈ থাকে, তেতিয়া ফেচবুকে নিজে আপোনাৰ সেই ৱেবছাইটটো আপোনাৰ কাৰণে বিপদজনক হয় নে সেইটো আপুনি চাই আছে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনেকৈ কমেণ্ট কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।